নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু নিশ্চয় সকলোৰে ভাল। মোৰো ভাল বুলি ক'ব নোৱাৰি, কিন্তু ভালেই বাৰু দিয়ক। আৰু আজিৰ দিনটো হৈছে মোৰ জীৱনৰ আটাইতকৈ অভিশপ্ত দিন, যিটো দিন মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এটা এটা মুহূৰ্ত আজিৰ দিনটোৰ মোৰ এতিয়াও স্মৰণীয় হৈ আছে। কাৰণটো চাগে আপোনালোকে থাম্বনেইল লিখি বুজিব পাৰিছেই। তথাপিতো কওঁ, আজিৰ দিনটোতে মই মোৰ মাক হেৰুৱাইছিলোঁ। মাৰ অসুখ হৈ আছিলে। মানে কি হ'ল, আচৰিতভাৱে আমাৰ জীৱনটো সলনি হৈ গ'ল 20 চনৰ এই দিনটোত। কাৰণ মাৰ তেনেকৈ একো হোৱা নাছিলে। তেতিয়া টাইম আছিল, লকডাউন আছিলে তেতিয়া, পূৰা একদম মানে কৰোণা সময় আৰু লকডাউন। আৰু মাৰ মানে গাটো খুব বেয়া লাগি থাকে। এদিন ডক্টৰক দেখাবলৈ গ'ল আৰু মাৰ চুগাৰটো টেষ্ট কৰিব দিলে। তেতিয়ালৈকে আমি টেষ্ট কৰি চোৱা নাছিলোঁ। আৰু তেতিয়া টেষ্ট কৰিলে মাৰ চুগাৰ ওলালে আপোনাৰ প্ৰায় 430 মান ওলাইছিলে। তাৰপাছত ভৰ্তি কৰিলে চন্দন বৰঠাকুৰ তাত, নাৰ্ছিং হোমত ভৰ্তি কৰিলে, গোলাঘাট নাৰ্ছিং হোমত। ভৰ্তি কৰাৰ পাছত আমি ঘৰলৈ আহিলোঁ। মা আৰু মই আছিলোঁ তাত এসপ্তাহ। তাৰপিছত ঘৰলৈ আহিলোঁ। আহি পেলাই কি হ'ল, মায়ে ঘৰৰ জাহাজী কল এটা খাই দিলে। আকৌ চুগাৰ বাঢ়ি গ'ল, আকৌ যাবলগীয়া হ'ল। আকৌ নাৰ্ছিং হোম গ'লোঁ, এসপ্তাহ থাকিলোঁ প্ৰায়। আৰু তেতিয়া মানে কি হ'ল, ডক্টৰৰ ভিজিটত আহোঁতে মাৰ এনেকৈ পেটত চাওঁতে মাৰ পেটটো খুব বিষালে, মানে মায়ে চিঞৰি দিলে। আৰু লগালগ মানে আল্ট্ৰাচাউণ্ড ৰুমত সোমালে। আচৰিত দেই, সোমালে এটাৰ পিছত এটা মানে লাইন লৈ আছে। তো নিশ্চয়হে ল'লে চাগে সেইটো। আৰু তাৰপাছত মাৰ মানে আল্ট্ৰাচাউণ্ডত ওলালে পেটত টিউমাৰ আছে। আচৰিত, এটা এটাকৈ মানে ধৰা পৰি গৈ আছে তো চুগাৰ, তাৰপিছত টিউমাৰ। তাৰপিছত বোলে এসপ্তাহৰ ভিতৰত অপাৰেশ্যন কৰিব লাগিব, নহ'লে বোলে ব্লাষ্ট হৈ যাব। আৰু মা যিহেতু চুগাৰ আছিলে, ডক্টৰে তাত ৰিস্ক নলওঁ বুলি ক'লে, কাৰণ চুগাৰ পেচেণ্টৰ যিহেতু তেনেকৈ নুশুকায় পটকৈ। আৰু সেই মাক আমি যোৰহাটৰ কেজি নাৰ্ছিং হোমত লৈ গ'লোঁ। ডক্টৰ ভাৰ্গৱ চলিহা ছাৰে কৰিছিলে অপাৰেশ্যনটো। তেওঁ পাৰিম বুলি ক'লে ৰিস্ক ল'বলৈ, আৰু কৰিলে অপাৰেশ্যন। ঠিকে গ'ল, সকলো ঠিকে থাকে গ'ল। নাজানো তাৰপাছত মাৰ কি হ'ল। আৰু আমাক তাত কোৱা হোৱা নাছিলে যে কেতিয়া খুলিম চিলনীটো। আমিও জনা নাছিলোঁ চিলনীটো কেতিয়া খুলিব লাগিব। আৰু মাৰ সেইটো চেকআপত যাওঁতে আমি চিলনীটো তেতিয়ালৈকে খোলা নাছিলোঁ মানে। আৰু সেইটো ইনফেকশ্যন হৈ গৈছিলে মাৰ ভাগৰ। ইনফেকশ্যন হৈ গ'লত মাক নাৰ্ছে ঘৰতে এসপ্তাহ ট্ৰিটমেণ্ট কৰিলে, এসপ্তাহ ডেইলি এণ্টিবায়'টিক বেজি, আৰু ঘৰতে ড্ৰেছিং কৰেহি। সেনেকৈ গৈ আছে। তাৰপাছতো দেখোন চিলনীটো মানে বাহিৰত শুকাইছে, একদম ছাইডত মানে পানী অকণমান ওলাই থাকে। সেইটো চাগে ভিতৰি নুশুকালে, বাহিৰে শুকাইছিলে। সেইটো ডক্টৰো ভুল আছিলে বুলি ক'ব পাৰি, আমাৰো ভুল আছিলে। আমি সুধিছিলোঁ, কিন্তু নক'লে তেওঁলোকে কেতিয়া খুলিব লাগিব। আপোনালোকে খুলিব আৰু বোলে এনেকৈ ক'লে। তাৰপিছত আমি নাজানিলোঁ, কোনো কোৱা মানুহ নাছিলে। আৰু আহিলোঁ ঘৰলৈ, আহি সেয়া হ'ল। তাৰপাছত মাৰ মানে নাজানো কি হৈ গ'ল ঘপকৈ। মানে অপাৰেশ্যন কৰা 28 দিন নে 29 দিন হৈছিলে। তাৰপাছত মাৰ ভাগৰ কি হ'ল, মা হালধীয়া হৈ আহিছে মা। তাৰপাছতে একদম মানে পাচাবটো মাৰ খুব হালধীয়া হৈছে। হালধীয়া মানে কেনেকুৱা হালধীয়া ভাবক, হালধিটো যেতিয়া পানীত গুলি দিব যিটো হালধীয়া হ'ব, সেইটো হালধীয়া। আচৰিত মানে। তাৰপাছত আমিতো নাজানো এইটো কিহৰ লক্ষণ, কি লগালগ আমি ছাইডত ফটোখন দি দিছোঁ, দেখিছে মা কেনেকুৱা হৈ গৈছে একদম ৰূপটো। তাৰপিছত আমি মাক লৈ গ'লোঁ গোলাঘাট। 108 আহিলে, লগালগ গোলাঘাট নিছোঁ ৰাতিপুৱা 7:30 বজাত। সেইদিনা 3 জুলাই নে 4 জুলাই আছিলে। মাক আমি গোলাঘাট লৈ গৈছোঁ। নি পেলাই 108 নিয়াৰ কাৰণে ট্ৰিটমেণ্ট লগালগ পালে, চিভিলেই লৈ যাবলগীয়া হ'ল। তাৰপাছত টেষ্ট কৰিবলৈ দিলে ব্লাডবিলাক। মাৰ ধৰা পৰিলে জণ্ডিছ, আৰু জণ্ডিছটো বহুত বেছি আছিল। মাৰ লগত মই আৰু বৰ্তা আছিলোঁ। তাৰপাছত ডক্টৰে খুব গালি পাৰিছে মোক যে তোমালোকে আগতে গম নাপালা নেকি যে মাৰ জণ্ডিছ ইমান বেছি হৈ গ'ল, তোমালোকে কিয় আগতে নানিলা। আৰু তেতিয়া আমি চকড, কাৰণ আমিতো জনা নাছিলোঁ মাৰ যে জণ্ডিছ হৈছে বা কিবা হৈছে, কাৰণ মাটো ঠিকে আছিলে। আৰু তাৰপাছত মানে কি হ'ল, মাৰ মোক ক'লে তোমাৰ কোনোবা ডাঙৰ মানুহ আছে নেকি। তেতিয়া বৰ্তাক কৈছিলেগৈ, ৰাতি মই আছিলোঁ মাৰ লগত। আৰু তেতিয়া মই বৰ্তালৈ ফোন লগাই দিলোঁ, বোলে তোমাৰ লগত আমি নাপাতোঁ। ডক্টৰে ক'লে তোমাৰ ঘৰৰ ডাঙৰ মানুহৰ লগতে পাতিম। ফোনটো লগাই দিলোঁ। তেওঁলোকে মোক আঁতৰিব ক'লে অকণমান। ফোনত কি পাতিলে নাজানো, আৰু সম্ভৱ কৈছিলে চাগে সেনেকৈ যে মাৰ আৰু বেছি সময় নাই, সেনেকৈ কৈছিলে চাগে। তাৰপাছত মই এতিয়া কি কৰিম কি নকৰিম, মইতো একো নাজানো। মা আছে কাষৰ ৰুমটোতে, মাৰ ওচৰলৈ গ'লোঁ। বোলো মা ভাল হৈ যাব, তোমাৰ ডক্টৰে কৈছে ভাল হৈ যাব বুলি, আৰু যোৰহাট ৰেফাৰ কৰিছে, ৰাতিপুৱাই যোৰহাট যাব লাগিব। কিন্তু ঘৰৰ মানুহৰ লগত আমাৰ কথা পতাৰ পাছত ডক্টৰে লগালগ মাক ICU ৰেফাৰ কৰিলে। ৰাতি প্ৰায় 10:30 বজাত ICU ৰেফাৰ কৰিছে, কাৰণ যোৰহাট মেডিকেল ৰাতি নিয়াটো সম্ভৱ নাছিলে আমাৰ কাৰণে। আৰু ঘৰৰ মানুহ ৰাতি আহি পোৱালৈও দেৰি হৈ যাব, সেইবাবে ICUত থাকিলে। ৰাতিটো মা ICUতে থাকিলে, আৰু মই মাৰ লগত অকলে আছিলোঁ। আৰু তাত থকা কোনো মহিলা নাছিলে।
তাত গাৰ্জেন এনেকৈ আৰু নাৰ্ছজনী চাগে এটেণ্ডেণ্টজনী মানে খুব বেয়া লাগিলে মই যিহেতু কান্দি আছিলোঁ আৰু মায়েও মানে মই অকলে আছোঁ কাৰণে তাত মা ওচৰত ফটাই আছে তাইক কিনো কৰিছে কেনেকৈ আছে তাই মাৰ খুব চিন্তা হৈছে আৰু নাৰ্ছজনীয়ে সেই মালেও চাই মোলৈও চাই ক'লে যে তুমি মাৰ কাষতে বহি থাকা আৰু মই মাৰ কাষতে বহি থাকিলোঁ এনেকৈ তাৰপাছত গোটেই ৰাতিটো মই মাৰ কাষতে বহি পাৰ কৰাই দিলোঁ মোৰ মাকো কেনেকুৱা আছিলে মায়ে মানে মোক খুব ভয় খুৱাই থাকে বহুত ভয় খুৱাই থাকে আৰু মায়ে মোক তেতিয়াও ভয় খুৱাইছিলে যে মোৰ কাষৰ মানে মাৰ কাষৰ আই চি ইউ বেডখন খালী আছিলে মায়ে কৈছে এই বিচনাখনত চাগে কিমান মানুহ মৰিছে ঠিক নাই তইতো ইয়াতে বহি আছ তাৰপিছত মই আকৌ টুলখনলৈ আহিলোঁ বিচনাখনৰ পৰা নামি তাৰপিছত মই মাৰ হাতখনতে ধৰি ইখন হাতত চিলাইন লগাই থৈছে মই মাৰ হাতখনতে ধৰি পেলাই মই ৰখি আছোঁ বোলো মা তুমি ভাল হোৱা সোনকালে আৰু ভাল হৈ পেলাই ঘৰলৈ যাব লাগিব তাৰপিছত এনেকৈ ধেৰ কিবা কিবি কৈছোঁ আমাৰ কলেজ খুলিব তেতিয়া কলেজ বন্ধ আছিলে নহ'লে দিগদাৰ হ'ব মোৰ পৰীক্ষা হ'ব তুমি ঘৰ যাব লাগিব ভাল হ'ব লাগিব তুমি মায়ে কৈছে মই ভাল হ'ম মই বোলে শকত হ'ম আগতকৈ দেই মায়ে তেনেকৈ মোৰ লগত কথা পাতি আছে হ'লেও মায়ে কিন্তু মোক ভয় খুৱাবলৈ এৰা নাই তাতো ভয় খুৱাই আছে মোক তাৰপাছত অক্সিজেন দিবলগীয়া হ'ল মাক ৰাতি মাৰ খুব বেছি হৈ গৈছিলে আৰু মাৰ খুব বেছি জণ্ডিছটো বেছি হৈ গ'ল হালধীয়া বেছি হৈ গ'ল মা সেই ৰাতি আকৌ টেষ্ট দিলে মই ৰাতি অকলে গৈছোঁ টেষ্ট কৰিবলৈ এয়া টেষ্ট কৰাই আনিলোঁ তাৰপাছত ৰাতিপুৱালৈতে আৰু কেতিয়া ৰাতিপুৱাই দেখিছোঁ আৰু টুলখনতে বহি টোপনিয়াই আছোঁ মায়ে কৈছে মোক কাষতে শুওঁ কিন্তু পেচেণ্টৰ লগত শুব নিদিয়ে কাষৰ বিচনাখনতো মই শুব নোৱাৰোঁ কাৰণ মানে মায়ে সেয়া ভয় খোৱালে কৈছোঁ আপোনালোকক তাৰপাছত আৰু কি হ'ব পাছদিনা ৰাতিপুৱা 7টা বজাত যোৰহাট যাবলৈ আমি ৰেডি হ'লোঁ ঘৰৰ পৰা বৰ্তা আৰু ভাইটি গ'ল তাৰপাছতে মাক নিয়া হ'ল নি পেলাই আৰু তাত মানে কি হ'ল গোলাঘাটত এটা কথা হ'ল গোলাঘাট চিভিলত ডক্টৰজনৰ নামটো পাহৰিলোঁ কিন্তু মা যিটো আই চি ইউত আছিলে আৰু মাৰ মুখৰ আগতে কৈ দিলে কি মা হেনো আৰু নাথাকে মানে আমাৰ বৰ্তাক কৈছিলে কিন্তু মায়ে শুনি গ'ল আচৰিত মানে ডক্টৰে আমাৰ তেনেকৈ কৰিছে বৰ্তাৰ আগত কৈছিলে বৰ্তাই মাক কোৱা নাই কিন্তু মায়ে শুনি গ'ল ডক্টৰজনে কওঁতে আৰু মায়ে মোক মাতিছে জান তই বেগেটা এইফালে বেগেটা নাৰ্ছজনীক মাতিব কৈছে নাৰ্ছজনীয়ে মোক মাতি নিছে যে তোমাক মায়ে মাতিছে হা বেগেতে তাৰপাছত মায়ে মোক তেনেকৈ ক'লে আৰু মায়ে খুব কান্দিছে মইতো সেইখিনিতে মোৰ মানে মই কি কৰিম মই সেইখিনিতে মোৰ অৱস্থা বেয়া মই কান্দিমেই নে হাঁহিমেই নে কি কৰিম মানে যে মাৰ ওচৰত সময় বেছি নাই সেইখিনি গম পাই মই বিশ্বাস কৰিব পৰা নাই ডক্টৰে কৈছে কিন্তু মোৰ বিশ্বাস যে মোৰ মা ভাল হ'ব আৰু মই যিহেতু ভগৱানক বহুত বিশ্বাস কৰিছিলোঁ আৰু মই এতিয়া ভাবিছিলোঁ যে ভগৱানে মোৰ লগত এনেকুৱা অন্যায় নকৰে আৰু তাৰপাছত মা ভাইটি আৰু বৰ্তা লগত মই আহি মানে যিখন এম্বুলেঞ্চত মাক যোৰহাট নিয়া হৈছিলে আৰু সেইখন এম্বুলেঞ্চত মই আৰু ভাইটি আহিলোঁ বৰ্তা যিহেতু গাড়ী লৈ গৈছিলে বৰ্তা গাড়ী লৈ পিছে পিছে আহি আছে তাৰপৰা ঘৰৰ ওচৰতে ভাইটি নামিলে পাপা উঠিলে পাপা গ'লগৈ তাৰপাছত গ'লোঁ তাত কৰোণা টেষ্ট কৰি সোমাব দিলে চবৰে নিগেটিভ হৈ আহিলে তাৰপৰা মাক আমি আই চি ইউতৰ যিহেতু আগতীয়াকৈ বুকিং কৰিছিলোঁ সেয়া আই চি ইউতে ছিট পালে তাত গৈ আকৌ কি হ'ল মাৰ লগত আই চি ইউত কাকো থাকিব নিদিয়ে অকলে থাকিব লাগিব মা আৰু মানে তাত ইমানেই এইবিলাক চিৰিয়াছ পেচেণ্ট মায়েও খুব ভয় খাইছিলে আৰু আমিও ভয় খাইছিলোঁ মা অকলে কেনেকৈ থাকিব আৰু মায়েও ভয় খাইছিলে জান মই ইয়াত কেনেকৈ থাকিম মোক ঘৰলৈকে লৈ যায় হয় মায়ে কৈছিলে তাৰপৰা আমি বুচালত মা থাকিলে তাৰপৰা মা ট্ৰিটমেণ্ট চলিলে সেনেকৈ তাত মানে বাথৰুম চাথৰুমৰ প্ৰব্লেম আছিলে যিহেতু মেডিকেল হয় আৰু আই চি ইউত আছিলে গাৰ্জেনবিলাক বাহিৰত থাকিব লাগে সেয়ে তাই মানে মোক লৈ আহিছিলে আৰু পাপা আছিলে তাতে তাৰপাছত গুচি আহিলোঁ বৰ্তাহঁতৰ লগত কিন্তু মোৰ মনটো তাতে আছিলে আৰু মায়ে মানে মোক আহিব দিয়া নাছিলে চ' মায়ে গম নাপায় মই যে গুচি আহিলোঁ মায়ে ভাবিছিলে মই বাহিৰতে আছোঁ আৰু পিছদিনা ৰাতিপুৱাই বৰমাই বনাই দিলে খিচিৰি লৈ গৈছিলোঁ মায়ে খোৱা নাছিলে খাব পৰা নাছিলে একচুৱেলি কিন্তু মই বৰমাই বনাই দিয়া খিচিৰিখন মাক খোৱালোঁ মায়ে সেয়া গোটেইখন খালে খাব পাৰিলে বাৰু তাৰপাছৰ পৰাহে মাক মানে পাইপ দি খুৱাবলগীয়া হ'ল তাৰপাছত তেনেকৈ 7-8 দিন আমি অহা যোৱা কৰিলোঁ ঠিকে আছিলে মাক সদায় যাওঁ মা ভাল হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ মাও ভাল হ'ম বুলি ভাবে আৰু মায়ে মোক কৈছিলে জান মোৰ ইয়াত ইমান ভয় লাগিছে তই হেডফোনডাল আনচোন মই ইয়াতে মানে মোবাইলত মায়ে মোক কাৰ্টুন চাই খুব ভাল পাইছিলে মোক কৈছে তই কাৰ্টুন লগাই দি মই চাই থাকিম আৰু মায়ে গম পোৱা নাছিলে মই যে ঘৰলৈ আহোঁ মই ভাবিছিলে মই তাতে আছিলোঁ মই বাহিৰত পাপাৰ লগতে আছিলোঁ মই ঘৰলৈ আহিছোঁ বুলি মাক কোৱাও নাছিলোঁ তাৰপিছত মায়ে গম পালে মই ঘৰলৈ আহিলোঁ বুলি আৰু মায়েও চিন্তা কৰিছিলে মই মাৰ অবিহনে মানে ক'তো থাকিয়ে পোৱা নাছিলোঁ অকলে য'তে যাওঁ মাৰ লগতে আৰু মাৰ কাৰণে মাকেই ক'তো নাযাওঁ মানে আৰু সেই মই মাৰ পিছে মই আছোঁ মোৰ মাৰ লগত নাৰ্ছিং হোমত হস্পিটেলত আৰু সেই মানে কি হ'ল মায়ে মই ঘৰলৈ আহিলোঁ বুলি গম পাই খুব মানে ভয় কৰিছিলে তাই কেনেকৈ আছে কি কৰিছে তাইতো একো বনাবও নাজানে তাই কি খাইছে মাক আই চি ইউত ফোন কৰিব নিদিয়ে মায়ে মনে পাপাৰ পৰা মোবাইলটো লৈ মায়ে মনে ফোন কৰিছিলে নাৰ্ছে গম নোপোৱাকৈ মই ৰেকৰ্ডিংটো দি দিম আপোনালোকে শুনিব মাৰ লাষ্ট ৰেকৰ্ডিংটো তাৰপাছৰ পৰা মা তাৰ পিছদিনাৰ পৰা মানে মাৰ 8 দিনৰ পৰা মা কোমাত গুচি গৈছিলে মা মোৰতো খোজুৱাই থাকে মায়ে ওপৰলৈ চাই থাকে কিবা কিবি নিজে খাই থাকে আমাক কাকো চিনি পোৱা নাছিলে মতা নাছিলে যেতিয়া মাৰ সেইটো ৰূপ দেখিলোঁ আচৰিত হৈ গ'লোঁ মানে তাৰপাছত
মায়ে নামাতে, মূৰটো খজুৱাই। মই ইমান মাক ঘটালিছোঁ, বোলো মা মোক জান বুলি মাতা, এবাৰ মাতা তুমি, এবাৰ জান বুলি মাতা। মই খুব চিঞৰিলোঁ, মই কিমান চিঞৰিছোঁ মই নাজানো। মোক নাৰ্ছকেইজনীয়ে মোক ICUৰ পৰা উলিয়াই দিলে ঘৰৰ মানুহ মাতি, কিন্তু মানে তাৰপাছত মোক আৰু তালৈ নিনিলে, মোক নিব মানা কৰিলে। তাৰপিছত মায়ে মোক এবাৰো জান বুলি নামাতিলে শেষত। তাৰপাছত মোক ঘৰলৈ লৈ অহা হ'ল, আৰু 2 দিন মই নগ'লোঁ। আৰু প্ৰায় 11 নম্বৰ দিনা বৰ্তাই ফোন কৰিছে বৰ্তাই মোলৈ ফোন কৰিছে যে ধুন মাক আমি নি আছোঁ। প্ৰায় 4টা বজাত বোলে মাক আমি এতিয়া ঘৰতে নিম। মোক কোৱা নাই মা ঢুকালে বুলি, মা তেতিয়া ঢুকাইছিলে অৱশ্যে। মোক কোৱা নাই, মোক কৈছে মাক ঘৰলৈ নি আছোঁ, মা আৰু এতিয়া ভাল হৈ যাব, চিন্তা নকৰিবি তই। তাৰপিছত তেনেকৈ কৈছে। মোৰ ইমান ভাল লাগিছে, মোৰ মা ভাল হৈ যাব। তাৰপাছত মোৰ পেহী ছোৱালীজনী আছিলে মোৰ লগত, ৰিয়া। তাইৰ কথা ক'বই লাগিব, তাই মোক বহুত ছাপোৰ্ট কৰিছে। তাই সেইটো সময়তো তাই মোৰ একমাত্ৰ মানে সহায় আছিলে মোৰ কাষত। তাই মানে মোক বহুত হেৰি কৰিছিলে। চব আহিছে, বৰমাও আহিছে, চবেই হেৰি কৰিছে যদিও তাই মানে তাইৰ কথা ক'বই লাগিব। আৰু তাই মোক কৈছিলে যে বুল বুলি মাতে মোক, বুল মামী ভাল হৈ যাব, মামী ভাল হৈছে, সেইটো কাৰণে ডক্টৰে ৰিলিজ দিছে। ICUত এটা পেচেণ্ট বেছি ৰাখি থ'লেও আকৌ বেলেগ পেচেণ্ট আহিব নোৱাৰিব যে। আৰু মানে তাৰপাছত ৰিলিজ দিছে, আৰু মামী কেতিয়া মানে ঘৰতে ট্ৰিটমেণ্ট কৰাব, তই ঠিক ঠাক কৰাব। তাই একদম নৰ্মেলি কৈছে। তাই চুকতকৈ কান্দি আছে, কিন্তু তাই মোৰ আগত একদম নৰ্মেল বিহেভ। মামী ভাল হৈ যাব, তই এতিয়া চিন্তা নকৰিবি, মামী আহা, আমি ঘৰখন ধুনীয়াকৈ ঠিক ঠাক কৰোঁ, মামী আহিব। মই ইমানেই হেপ্পী হৈছোঁ সেইটো টাইমত, মই মানে বুজাব নোৱাৰোঁ। মা আহিব ঘৰলৈ, মোৰ ইমানেই ভাল লাগিছে। মই কি কৰিছোঁ, বিচনা পাৰি আছোঁ। মই ভাবিছোঁ মাৰ ICU পৰা আহিছে, মাৰ যিহেতু অসুস্থ, এনেও মই মাৰ লগতে শুওঁ। কিন্তু সেইটো টাইমত মানে কি হ'ল, মাৰ লগত শুলে মায়ে প্ৰব্লেম পাব পাৰে, সেয়ে মই ভাবিছোঁ মই পাপাৰ লগত শুম কাষৰখন বিচনাত, মাৰ অকলে শুব এইখনত, কাষৰখনত। আৰু মই মাৰ কাৰণে বিচনাখন ঠিক ঠাক কৰিছোঁ। আৰু ইমান মানুহ আহিছে, আচৰিত মানে, ইমানেই মানুহ আহিছে, মানুহবিলাকে মোক গম পাবলৈ দিয়া নাই, মোক চাইছে গুচি গৈছে। তাৰপাছত মই সুধিলোঁ, ইমান মানুহ কেলৈ আহিছে, মা যদি ঘৰলৈ আনিব। তাৰপৰা কি হ'ল, অলপ দিনৰ আগত মানে আমাৰ ওচৰত এজন মানুহ এনেকৈ ICUৰ পৰা আনিছিলে, খুব চিৰিয়াছ আছিলে তেওঁ, ICUৰ পৰা আনিছিলে। আৰু মানে সেইকাৰণে মানুহ বহুত আছিলে চাবলৈ, মানে ICUৰ পৰা অনাৰ কাৰণে বহুত আছিলে। মোক সেনেকৈ কোৱা হ'ল যে সেই মানুহজন যে ICUৰ পৰা অনাৰ কাৰণে, বাচি অহাৰ কাৰণে মানুহ চাবলৈ আহিছিলে, সেইটো কাৰণে তহঁতৰ মাকো তেনেকৈ মানুহে চাবলৈ আহিছে ICUৰ পৰা মানে বাচি অহাৰ কাৰণে। তো মই ভাবিলোঁ সেইটো কথা। তাৰপিছত মানুহখিনি কি হ'ল, মই সেই কথাটো কোৱাৰ পাছত মানুহখিনি, খুৰা ঘৰটো আমাৰ কাষতে, খুৰা ঘৰলৈ মানুহখিনি লৈ যোৱা হ'ল। যিমান মানুহ আহিছে সেইখিনিলে পঠিয়াই দিয়ে। মোৰ নাজানো, মোৰ মনটো কিবা এটা খেলি লাগিছে। যেতিয়া পিছফালে বাহনিত মানুহ দেখিলোঁ খটখটাইছে। কেলৈ তাত বাহনিত মানুহ গৈছে, মই সুধিছোঁ। মাটো ভাল হৈ আহিছে, মানুহবোৰনো বাহনিলৈ কেলৈ গৈছে, ইটো হৈ গৈছে। মোক কৈছে নহয় বোলে, এই মানুহ ধেৰ হৈছে যে, এনেকৈ কিবাকিবি বোকা হৈ আছিলে সেইটো টাইমত, পাৰিবলৈ এনেকৈ কিবাকিবি বাঁহ কাটিছে, তলত পাৰি দিব এনেকৈ, সেনেকৈ ক'লে। তাৰপিছত মই বোলো সেনেকৈ চাগে। কাৰণ মই কথাটো মানি ল'ব নোৱাৰোঁ, মোৰ মাৰ নাই বুলি। আৰু মই মানে সেইটো কাৰণে মই সেইটো মনলৈ অনা নাই। তাৰপাছত কি হ'ল, তেনেকেই আছিলে। মোৰ লগৰখিনি আহিলে, সিহঁতৰ কথা মই ক'বই লাগিব। লগৰ মৃদুপৱন, অসীম, অৰবিন্দ, তাৰপিছত মাধুৰ্য, দিগন্ত, সিহঁতিকেইটা। সেইটো সময়ত মই সিহঁতিকেইটাৰ কথা ক'বই লাগিব। সিহঁতি ইমান মানুহ আহিছে, সিহঁতি মোক আগৰ আমাৰ পুৰণা স্কুলৰ কথা উলিয়াই পেলাই মোক মানে হহুৱাবলৈ চেষ্টা কৰিছে, মোৰ মনটো ভাল লগাবলৈ চেষ্টা কৰিছে। সিহঁতি মোক মানে বহুত মানে মনটো ভাল লগাই থাকিবলৈ চেষ্টা কৰিছে, যাতে মই গম নাপাওঁ। মোক একদম সেইটো টপিকৰ পৰা আঁতৰাই ৰাখিছে। সন্ধিয়া লাগিলে, প্ৰায় 6:30-7টামান বাজিলে, ইমানেই মানুহ আমাৰ ঘৰত। তাৰপাছত গাড়ীখন মই আহিব বুলি আগফালে বাৰান্দাত বহি আছোঁ যে মা আহি আছে, ফোন কৰিলে। মই সুধিলোঁ, মই পাপাটোলৈ ফোন কৰিছোঁ, বোলো পাপা তহঁতি ক'ত পালি, সেনেকৈ কৈ সুধিবলৈ। কিন্তু পাপা ফোনটো সেইদিনা বায়ে ধৰিছে, আচৰিত। পাপা ফোনটো সদায় পাপাই লগতে ৰাখে। সেইদিনা বাও আছিলে তাত মাৰ লগত, বা আৰু ভিনদেউ গৈছিলে। বায়ে ধৰিছে, বোলে আমি গৈ আছোঁ, আমি পামগৈ এতিয়া, তই বোলে চিন্তা নকৰিবি, মানে মা ভাল হৈ যাব। তেতিয়ালৈকে মই গম নাপাওঁ গাইজ। তাৰপিছত আহি যেতিয়া পালে, মানে আমাৰ ঘৰৰ মুখত প্ৰথম গাড়ীখন, বৰ্তাহঁতৰ গাড়ীখন আহিলে। বৰ্তা, ভিনদেউ, বা এনেকৈ নামিলে, আৰু কোনোবা আছিলে নামিলে। তাৰপাছত গাড়ীৰ পৰা নমাৰ পাছত মই গ'লোঁ, বোলো মা কোনা, মা দেখোন গাড়ীত নাই। বোলে মাৰ যিহেতু তহঁতৰ মা হেৰি হৈ আছে, মানে গা বেয়া হৈছে, মা পিছত আহি আছে এম্বুলেঞ্চখনত। তেতিয়ালৈকে মই গম নাপাওঁ মোৰ যে মা মানে ঢুকালে। তাৰপাছত পিছে একদম ছিগনেল পূৰা দি পেলাই আহিছে এম্বুলেঞ্চখন। মই যদি এতিয়াও তেনেকুৱা এম্বুলেঞ্চ মই এনেকৈ চাইলেণ্ট বজাই যায় নহয়, মই চকু পানী ওলাই যায়। মোৰ লাগে মোৰ মায়ে আহিছে সেইখনত, মোৰ তেনেকুৱা লাগে। তাৰপাছত আহি পালে, আমাৰ দুৱাৰমুখত ৰাখিলে মোক। তেতিয়া চবে ধৰিছে, মোক চবে হেঁচা মাৰি ধৰিছে, মোক কোনেও যাবলৈ দিয়া নাই। তাৰমানে বোলো মোৰ মা ভাল হৈ আহিছে, মই যাওঁ, মোৰ মাৰ ওচৰলৈ যাওঁ, নিদিয়ে কোনেও যাবলৈ, চবেই ধৰিছে। তেতিয়া মানে মই কেলৈ মোক ধৰিছে, আচৰিত হৈ গ'লোঁ। বোলে তোৰ মা নাই আৰু, তই বোলে মানি ল'ব লাগিব এতিয়া। তাৰপাছত চবে ধৰিছে, মই কালো মই হেৰি কৰা নাই, মই কামুৰি দিছোঁ। কোনে ধৰিছে মোক সেইটো সময়ত, মই কাক কামুৰিছোঁ মই নাজানো। মই এম্বুলেঞ্চৰ দৰ্জাখন দৌৰি গৈছোঁ, মানুহকেইটা কামুৰি পেলাই। প্ৰায় 6টা-7টা মানুহে মোক ধৰিছে, মই কামুৰিছোঁ চবকে। কামুৰি মই গৈছোঁ, গৈ পেলাই মই এম্বুলেঞ্চখনত মানে দৰ্জাখন খুলি সোমাই গৈছোঁ। মা শুই আছে, মুখখন মা ঢাকি থোৱা আছিলে।
তাৰপাছত মাৰ মুখৰ পৰা কিবা হালধীয়া পানী ওলাইছিলে। মই মাৰ যিখন মাক বেড কভাৰে ঢাকি থোৱা আছিল, মই মাৰ মুখখন মোহাৰি দিছোঁ। বোলো মা, যেতিয়ালৈকে মোক কোনো আনিবলৈ যোৱা নাই এম্বুলেঞ্চখনৰ ভিতৰলৈ, মা উঠা, তুমি উঠা। তাৰপাছত মা নামাতে, মা একদম চেঁচা হৈ আছে। মা ইমানেই চেঁচা মানে মই কি ক'ম। বোলো মা মাতা, মায়ে নামাতে। তাৰপাছত মায়ে মোৰ হাতটো যেন ধৰিছে, মই মাৰ হাতটোত ধৰিলোঁ। মায়ে যেন মোৰ হাতটো ধৰিছে, মায়ে মোৰ হাতটো ধৰিছে, তেনেকুৱা লাগিছে। হয়তো মায়ে ধৰিছিলে মোৰ হাতটোত। তাৰপৰা মই বোলো নাই, মোৰ মা একো হোৱা নাই, মোৰ মা জীয়াই আছে, মায়ে মোৰ হাতটোত ধৰিছে। তেনেকুৱাতে আহি মোক আকৌ কোনোবাই পিছফালৰ পৰা নাজানো কোন, মোক প্ৰায় 3-4টা মানুহে মোক টানি লৈ গ'ল, নি পেলাই মোক ভিতৰ সোমোৱাইছে। নাই, মই নাথাকোঁ, মোক টানি আনিছে। মোক মা মৰা আগতো মোক চুবলৈও দিয়া নাই কোনো। তাৰপাছতে আমাৰ এওঁ আহিলে, তেতিয়া আমাৰ বিয়া হোৱা নাছিল যিহেতু, আহি মোক ধৰিছে, টানি নিছে। নাই, মই নাথাকোঁ, কামুৰি দিছোঁ। মই কাক কামুৰিছোঁ নাজানো, মই হেনো বহুতক কামুৰিলোঁ। এতিয়া কয় যে তই বোলে মোক কামুৰিছিলি, মোকো মাৰিছিলি বোলে, এতিয়াও মোক কঁকাল বিষায়, সেনেকৈ বহুতে কয় মানে। মই মানে সেইটো সময়ত মই নাজানো। আৰু তাৰপাছত সেনেকৈ চবেই, মই নাজানো কিমানক কামুৰিলোঁ। কিন্তু চিটুৱেশ্যনটোৱে তেনেকুৱা আছিলে। তেওঁলোকক কৈছোঁ, যদি ভিডিঅ'টো চাই আছে বেয়া নাপাব আপোনালোকে, কাৰণ মোৰ চিটুৱেশ্যনটোৱে তেনেকুৱা আছিলে। আৰু সেইটো সময়ত মোক তেনেকৈ ধৰিব নালাগিছিলে। মোক নধৰা হ'লে মই মাক শেষৰবাৰৰ কাৰণে, মই মাক এবাৰ সাপতি ধৰিব পাৰিলোঁহেঁতেন ভালকৈ, কোনেও নিদিলে মোক। তাৰপাছত আৰু কি, জীৱনটোৱেই সলনি হৈ গ'ল, গতিপথেই সলনি হৈ গ'ল, চব সলনি হৈ গ'ল। আৰু জীয়াই থাকিব লাগে, বছ জীয়াই আছোঁ। আৰু মাবিহীন এটা জীৱন মানে কেনেকুৱা হ'ব আপোনালোকে কল্পনা কৰক। আৰু পাপা দিনটো দোকান গুচি যায়, মই অকলে থাকোঁ তেতিয়া। তাৰপাছত অকলে থাকোঁ। তাৰ পাছৰ কথা কোৱাই নাই। মোক শ্লিপিং টেবলেট খুৱাই দিয়া হ'ল ৰাতি। তাৰপাছত টেবলেট খোৱালে নে মোক বেজি দিলে মোৰ মনত নাই, কিন্তু মোক কিবা এটা কৰিছিলে। তাৰপিছত মই পিছদিনা সাৰ পাইছোঁ, পিছবেলা সাৰ পাইছোঁ। তেতিয়া মই মাক বিচাৰিছোঁ ঠিক। আৰু মানে মোৰ ওচৰত তেতিয়া কোনো নাছিলে, এনেই মোক ৰখি আছিলে মানুহবিলাকে, মই আকৌ উৎপাত কৰোঁ বুলি, মোৰ হেৰিটো ৰূপটো দেখি ৰখি আছিলে। কিন্তু সেইটো সময়ত মই ভিতৰত মানে মোৰ পূৰা বেহুচ হৈ আছোঁ, কোনো নাছিলে। তাৰপাছত মই যেতিয়া সাৰ পাইছোঁ, কোনো নথকা দেখি মই পিছফালে দৌৰ মাৰিছোঁ, য'ত আমাৰ খৰি দিয়া হৈছিলে। গৰম হৈ আছে পূৰা মোৰ খালে। তাৰপাছত আৰু মানে এনেকৈ, তাৰপাছত মানে জেগাকণ গৰম হৈ আছিলে, মই হেৰিটো জেওৰা দি থোৱা আছে। জেওৰাখন এতিয়া মই খুলিব নোৱাৰোঁ। মই মোৰ মাক বিচাৰিছোঁ যে মই মাটিখিনি খান্দি দি দিলে মা ওলাই আহিব। মই একদম খুব চিঞৰিছোঁ তাত, তেতিয়াহে চবেই গম পায় মই চিঞৰা শুনি। মই তাত কেতিয়া পালোঁ কোনেও গম নাপায়। তাৰপাছত চববোৰ গৈছে মোক আনিবলৈ। তাৰপাছত যিহেতু চোৱা হৈ আছে, মই খালিও হেৰি হৈ আছে। তাৰপাছত চব যোৱা নাই, পাপাই গ'ল সেইখিনিতে ৰৈ দিলে। পাপাই গৈ মোক টানি আনিছে, মই নাহোঁ। মই জেওৰাখন মই খুলিলোঁ নেকি চাগে, খুলি পেলাই মই সেনেকৈ মই মাক বিচাৰি আছোঁ, মোৰ মাক লাগে। তাৰপাছত আৰু কি, মোক আনিলে, আকৌ চাগে মোক টেবলেট খুৱাই দিলে হ'বলা। সেনেকৈ 3 দিনমান ৰাখিলে। তাৰপিছত আৰু লাহে অলপ নৰ্মেল হ'লোঁ। তাৰপাছত যেতিয়া সকাম নিকাম গ'ল, আকৌ একেটা। পাপা তেতিয়া দোকান গুচি যায় দিনটো। তাৰপাছত মই তেতিয়া কি কৰোঁ, ঘৰত কোনো নাথাকে, মাৰ মুখকালিত মই বহি থাকোঁ, মোৰ মাৰ লগত কথা পাতি থাকোঁ। মানে মা ওলাই আহিব, মোক মাতিব যাম বুলি। আৰু মানে কেনেকুৱা হ'ব পাৰে সেই চিটুৱেশ্যনটো আপোনালোকে ভাবক মানে গাইজ, ভাবক। মই এতিয়া কেনেকৈ কৈ আছোঁ এইখিনি কথা মই নাজানো, মই ক'ব পৰা নাই একচুৱেলি, মই তথাপিতো কৈছোঁ। তাৰপাছৰ পৰা মা নাই, চিঞৰি থাকিলেও ৰাতি উঠি বহি চিঞৰি থাকিলেও নাই। তাৰপাছৰ পৰা মই পাপাৰ লগতে শুওঁ, যিহেতু মই আৰু মা হৈছিলোঁ। আৰু প্ৰায় তেতিয়া তাৰপাছত 6 মাহমান মই আৰু পাপা হ'লোঁ, কাৰণ মই মাৰ লগত হৈছিলোঁ যে জানেই মোৰ বেয়া লাগিব বুলি। আৰু কোনো নাই। ভাইটি আৰু ভণ্টি যিহেতু বৰ্তাহঁতৰ ঘৰতে থাকে, সকামলৈকে বাৰু আমাৰ ঘৰতে আছিলে। সকাম গ'ল, সিহঁতেও তাৰপৰা গুচি গ'ল। তাৰপৰা অকলে দিনটো, সেয়াই আৰু। তাৰপিছত কি ক'ম আৰু, সেই চিটুৱেশ্যনটো বহুত বেলেগ আছিলে, বহুত বেয়া সময় মই পাৰ কৰিছোঁ। তাৰপাছত মই কলেজ এৰি দিম ভাবিছিলোঁ, কিন্তু মানে মোক চবেই বুজালে যে মায়ে তোৰ কাৰণে ইমান কষ্ট কৰিলে। মই তেতিয়া 4th ছেমিষ্টাৰত আছিলোঁ, লকডাউন আছিলে, কলেজ বন্ধ আছিলে। তাৰপাছত কলেজ খুলিলে বাৰু অলপ দিন পিছত, আৰু মই তেতিয়া কলেজ নাযাওঁ ভাবিছিলোঁ, কাৰণ মায়ে মোক পঢ়াৰ বাহিৰে মায়ে মোক একো কাম বন কৰিবলৈ দিছে, তই অকল পঢ়, মুখৰ আগতে খাবলৈ দিব। আৰু মানে কলেজো বন্ধ আছিল, জীৱনটো এনেকুৱা ধৰণে সেই 2 মাহতে সলনি হৈ গ'ল, আচৰিত মানে। তাৰপাছত মই কলেজ এৰি দিম ভাবিলোঁ, কিন্তু চবেই বুজালে, লগৰখিনিয়ে বুজালে, ঘৰৰ মানুহখিনিয়ে বুজালে, মায়ে তোৰ কাৰণে ইমান কষ্ট কৰিলে, তই যদি এৰি দিয় কলেজখন, তেতিয়া মায়ে জানো শান্তি পাব। তেতিয়া মোৰ মাৰ কাৰণে, মাৰ কথা চিন্তা কৰি মই ডিগ্ৰী কমপ্লিট কৰিলোঁ। কিন্তু শেষত মোৰ ৰিজাল্টটো বৰ এটা ভাল নহ'লগৈ, কাৰণ মোৰ চিটুৱেশ্যনটো আপোনালোকে বুজি পাইছে। আৰু মানে নিজে বনাই কৰি খাই বৈ ওলাই যাব লাগে কলেজ, কষ্ট হৈছিলে, তেনেকেই কমপ্লিট কৰিলোঁ বাৰু। তাৰপাছত সেয়া আৰু এতিয়া আছোঁ এনেকৈ আৰু। বিয়া হ'বলগীয়া হ'ল সেইটো কাৰণে, যিহেতু বহুত অকলশৰীয়া হৈ গৈছিলোঁ মই, দিনটো পাপা নাথাকে। আৰু কিছুমান পৰিস্থিতি এনেকুৱা হৈ গৈছিল। তাৰপাছত আৰু এতিয়া সেয়া বাৰু। আজি ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল, আৰু আপোনালোকে মোৰ কথা শুনি হয়তো আমনি পাব পাৰে, বেয়াও পাব পাৰে।
আৰু সেইটো সময়ত চাগে প্ৰতিগৰাকী সন্তানৰ সেইটোৱেই চিটুৱেশ্যন হ'ব। তাৰপাছত আৰুনো কি ক'ম আপোনালোকক, আৰু আজি বিশেষ একো ক'ব নোৱাৰোঁ আৰু। এতিয়া মানুহ এটাই কামনা কৰোঁ, মোৰ মা য'তে আছে শান্তিত থাকক, ভালকৈ থাকক, মা আত্মাই শান্তি পাওক। তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'লৈ মই আহি আছোঁ।